হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব। আজি মই ৰঙালাও পাতৰ বৰা বনাবলৈ ওলাইছোঁ। ভাবিছোঁ আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰি দিওঁ। তেনেহ'লে বেছি দেৰি নকৰোঁ, আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইফালে ৰঙালাও পাতৰ বৰা বনাবলৈ মই এয়া লৈছোঁ ৰঙালাও পাত, এয়া একদম কোমল কোমল চাই লৈছোঁ। এয়া নৰসিংহ, পিঁয়াজ লৈছোঁ দুটা আৰু শুকান জলকীয়া দুটা লৈছোঁ। আৰু এইখিনি আছে ইয়াতে জিৰা গুড়ি, ৰেড চিলি, ধনিয়া পাউডাৰ আৰু অকণমান হালধি আৰু অকণমান চিকেন মছলা। এইখিনি এইফালে দেখিছে মই ইয়াতে পিঁয়াজখিনি বহুত পাতল পাতলকৈ এয়া দেখিছে পাতল পাতলকৈ কাটি লৈছোঁ। এয়া নৰসিংহৰ পাতখিনিও কাটি লৈছোঁ আৰু এয়া শুকান জলকীয়াটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে ইয়াতে কেঁচা জলকীয়াও দিব পাৰে সৰু সৰুকৈ কাটি। ইফালে মই আইনা বাতি এটা লৈছোঁ ডাঙৰ, এয়া দেখিছে। আৰু ইয়াতে মই এতিয়া বেচন দি দিম। এয়া বেচন দি দিছোঁ মই অকণমান। আৰু এইফালে ইয়াতে মই এতিয়া চুজি দি দিম। এয়া মই অলপ চুজি দি দিলোঁ। আপোনালোকে ইয়াতে পিঠাগুড়িও দিব পাৰে বা আটাও ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াতে মই কাটি থৈ দিয়া পিঁয়াজখিনি দি দিম। দেখিছে পিঁয়াজখিনি দি দিলোঁ। আৰু এয়া নৰসিংহৰ পাতখিনি দি দিলোঁ। শুকান জলকীয়া দি দিলোঁ। এইখিনি দি দিলোঁ। ইয়াতে এতিয়া নিমখ দি দিম। এয়া নিমখ দি দিলোঁ। আৰু ইয়াতে মই মছলাখিনি দি দিম। এয়া দেখিছে মই মছলাখিনি দি দিলোঁ। ইয়াতে মই গৰম মছলাটো এড কৰিব পাহৰিছোঁ। অকণমান মই ইয়াতে গৰম মছলাও দি দিম। আৰু অলৰেডি হালধি অলপ দিয়াই আছে। আৰু শেষত মই ইয়াত অকণমান আদা নহৰু পেষ্ট দি দিম। এয়া দেখিছে আদা নহৰু পেষ্ট অকণমান দি দিলোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে অকণমান পানী দি মিক্স কৰি ল'ম। আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। এয়া দেখিছে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে মই এতিয়া অকণমান পানী দি ভালদৰে মিক্স কৰি ল'ম। আৰু এইখিনি মই এনেকৈ মিক্স কৰি ল'লোঁ অকণমান পানী দি। আৰু এইটো বেছি ডাঠ কৰিব নালাগে, বেছি পনীয়াও কৰিব নালাগে, একদম মিডিয়ামত ৰাখিলেই হ'ল। আৰু এইফালে মই কেৰাহীও বহাই দিলোঁ। আৰু এয়া মই ৰাতিপুৱাই লুচি বনাইছিলোঁ, তো এইখিনি তেল আছিলে মই ইয়াতে বহাই দিছোঁ। আৰু এইফালে এখন ডিছ লৈ লৈছোঁ। ৰঙালাওৰ পাত এটা লৈ লৈছোঁ। লৈ ইয়াতে মিক্স কৰা এইখিনি লৈ লৈছোঁ মই ইয়াতে। লৈ এনেকৈ পাতটো লৈ ইয়াতে মই এনেকৈ ঘঁহাই দিম। এয়া দেখিছে ধুনীয়াকৈ লগাই ল'লোঁ। আৰু এইখন এনেকৈ দি দিছোঁ। আৰু ইয়াতে অকণমান লগাই লৈছোঁ। এনেকৈ আকৌ দি দিম। এনেকৈ আকৌ লগাই লৈছোঁ। আৰু এইবাৰ ওলোটাই দিছোঁ। দি এইখিনি আকৌ ইফালে এনেকৈ লগাই দিছোঁ। এয়া দেখিছে এয়া ধুনীয়াকৈ চাৰিওফালে এয়া মই এনেকৈ লগাই লৈছোঁ। এয়া দেখিছে আপোনালোকে, এয়া চাই লওক। এয়া ধুনীয়াকৈ এনেকৈ লগাই লৈছোঁ। এয়া এখন হৈ গ'ল। এনেকৈ দি দিছোঁ মই। তেতিয়া বহাই দিছোঁ। এয়া দেখিছে
দেখিছে আপোনালোকে বেছি জুইত নকৰিব, নহ'লে বাহিৰখিনি সিজিব, ভিতৰ ফালে পাতটো নিসিজিব। সেইকাৰণে কম জুইতে এনেকৈ ভাজিব। আৰু এইফালে এইখন ওলোটাই দি দিছোঁ, এয়া দেখিছে। আৰু এইখন মোৰ হৈ গ'ল। এয়া দেখিছে, এইখন মোৰ হৈ গ'ল। আৰু এইখন মই নমাই থৈ দিলোঁ, এয়া দেখিছে। আৰু এইফালে মোৰ এইখনো হৈ গ'ল, এয়া দেখিছে। এনেকৈ গোটেইখিনি মই এতিয়া বনাই লওঁ। গোটেই ভিডিঅ'টো দেখালে আপোনালোকক বহুত দীঘল হৈ যাব। ইফালে মোৰ ৰঙালাওৰ পাতৰ বৰা হৈ গ'ল, এয়া দেখিছে আপোনালোকে। ধুনীয়া, আপোনালোকেও এনেকৈ বনাই খাব পাৰে, বহুত ভাল লাগে খাই। এয়া দেখিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।